স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নতুন বছৰ প্ৰথম দিনটোতনো আমি কি কৰিলোঁ আপোনালোকৰ লগত মই এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। এতিয়া আমি যোৰহাটত আহি আছোঁ। চাব দেই, দেখাম আপোনালোকক। এতিয়া আমি যোৰহাটৰ এই ৰাস্তা সঁচাকৈ ভাল লাগিছে, চাৰিওফালে সেউজীয়া গছ গছনি, কিবা এটা ভাল লাগি গৈছে। আৰু বহুত দূৰ নাই, আমি গৈ শিৱ মন্দিৰ পামগৈ। গতিকে দেখাম মই শিৱ মন্দিৰৰ দৃশ্য। এয়া পালোহি, এয়া শিৱ মন্দিৰৰ সন্মুখত। ইয়াৰ পৰাই আমি ধূপ চাকি ল'লোঁ আৰু বাবাক অৰ্পণ কৰিলোঁগৈ। বহুত ভিৰৰ মাজতেই গ'লোঁ, ধূপ বন্তি জ্বলাই আমি এনেকৈ ওলাই আহিলোঁ আৰু খুব ভাল লাগিলে আজিৰ দিনটোত মন্দিৰ দৰ্শন কৰি। নিজৰ লগতে সকলোৰে মংগল কামনা কৰিছোঁ। নতুন বছৰটো সকলোৰে যেন ভালেৰে যাওক। সঁচাকৈ ইমানেই ভক্তগণৰ সমাৱেশ, ভাল লাগিলে ইয়াতে আহি। আৰু এনেকৈ মই আপোনালোকক দেখাইছোঁ মন্দিৰৰ পৰিৱেশ। আৰু এনেকৈ আমি ওলাই আহিলোঁ। এয়া ৰাস্তাত বহুত গাড়ীৰ ভিৰ, তাৰ মাজতেও আমি ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। মেইন ৰাস্তা আমি এনেকৈ পালোহি আৰু পাই আমি এয়া ঘৰৰ অভিমুখে আহিছোঁ। সঁচাকৈ ভাল লাগিলে আজিৰ দিনটোত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।